নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডি ব্লগছলৈ। আপোনালোকৰ খবৰ ভালনে গোটেইবিলাকৰ? আজি মই মোৰ ব্লগ চেনেলত প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আমাৰ ঘৰৰ পিছফালে থকা সোণগুটি ধাননিডৰাৰ ব্লগছ বনাবলৈ মোৰ লগত যাব মানে সীমাৰাণী ডেকা। আমি তাইক মণি বুলিয়ে মাতোঁ মৰমতে চবে। বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি আমাৰ বেৰ আহি পাইছোঁ। এইটো হৈছে আমাৰ বেৰ। এইখিনি ঠাইক বগৰীতল বুলি কয় আচলতে, বহুত আগৰ পৰাই। আমাৰ যেতিয়া ককাহঁত আছিল ইয়াতে, এইখিনি বগৰীতল বুলি কয়। মানে কি, ইয়াত এডাল বহুত ডাঙৰ মানে বগৰী গছ আছিল আৰু মানে, কিন্তু এতিয়া বৰ্তমান বগৰীডাল নাই আৰু। তথাপিও কিন্তু এই জেগাখিনিৰ নাম বগৰীতল বুলিয়ে কয়। এতিয়া আমি গৈ আছোঁ আমাৰ ধাননি পথাৰলৈ। এই যে আপোনালোকে চাইকেলবিলাক যে দেখিছে, এই চাইকেলবিলাক হৈছে ইয়াতে মানে কি কয় এইটো, ধান কটা মানুহবিলাক ইয়াত চাইকেলবিলাক থৈ দিছে। চাইকেলবিলাক থৈ দি কেনে ধান কাটি আছে এইফালে। এইখন হৈছে আমাৰ পথাৰৰ সাঁকো, অৰ্থাৎ বাৰিষা কালত মানে এই সাঁকোখনেৰে আমাৰ গৰু মানুহ সকলোবিলাকে অহা যোৱা কৰে। মানে এই জানটো মানে পাৰ বাগৰি আহে, পানী ইমান হয় যে মানে পাৰ বাগৰি হয়, ফলত গৰু চৰু নিবৰ কাৰণে অসুবিধা হয়, বা মহিলাখিনি এইটো চাইডৰ পৰা সেইটো চাইডে যাবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে এই সাঁকোখন আমাৰ গাঁৱৰ ডেকাসকলে লগ হৈ বনাইছে। আৰু এই যিটো জান আছে, এই জানটো এইটো চাইডে আমাৰ কাপলা বিললৈ বৈ গৈছে, আৰু এইটো চাইডে গৈছে আপোনালোকৰ টাভা বিল। এইটো চাইডে বহুত দূৰলৈকে টাভা বিললৈকে বৈ গৈছে। সোণগুটি ধাননি, সৰু সৰু পাত, চহৰৰে ডেকাটিৰ মিঠা মিঠা মাত। ইয়াতে অৱশ্যে আপোনালোকক মই সোণগুটি ধাননিখিনি ভালকৈ দেখাব পাৰিম, কিন্তু চহৰৰ ডেকাটো দেখাব নোৱাৰোঁ। মোৰ লগত চহৰৰ ডেকা নাই বৰ্তমান। এয়া চাই লওক আপোনালোকে সোণগুটি ধাননি। যিমান মানে দূৰলৈকে নাচালেও চকুৰে মনিব পৰালৈকে মানে চবফালে সোণালী সোণালী এটা মানে বিৰাট ৰহণীয়া অসমীয়া সংস্কৃতিৰ এটা, অসমীয়া জাতিৰ এটা বিৰাট এটা অনুষ্ঠানিক এটা মানে পৰম্পৰা, এটা কৃষি। সেইটো ইয়াৰে হ'ল। এতিয়া আমাৰ ধান চপোৱাৰ দিন, ধান চপাই আছে ইয়াতে মানুহবিলাকে, কটা মানুহবিলাকে কাটি আছে। সেইপিনে মানুহবিলাকে কাটি আছে, আপোনালোকক মই দেখাই আছোঁ আকৌ ভালকৈ। অকণমান আগফালে যাম। বা এইজনী দেখা নাই, একদম চেলফিত ব্যস্ত হৈ আছে একেবাৰে। এইবিলাক আধা কাটা হৈছে, এইবিলাক কাটা হৈছে, এইবিলাক এতিয়া কাটিব। মই যাই আছোঁ আমাৰ ধাননিডৰালৈ, মানে আমাৰ য'ত মানে ধান কাটি আছে আৰু তাত গৈ আছোঁ। বলক। এইফালে আচলতে কমকৈ পকিছে, সেইকাৰণে সেউজীয়া সেউজীয়া হৈছে। এইফালে কিন্তু পূৰা একদম পকিছে, একদম সোণালী সোণালী হৈ আছে। এয়া আমাৰ লেজিমেন আহিয়ে পোৱা নাই, ইমান দেৰি, ইমান ডিফাৰেঞ্চ। মই আছোঁ এজন কৃষক আমাৰ পথাৰৰে। তেখেতক সুধিছোঁ মানে এই খেতি আপুনি এতিয়া কাটি আছে, এই খেতিটো মানে কি ভাল হ'লনে এইবাৰ?
নাই এইবাৰ খেতি ভাল নহয়, এইবাৰ খেতি একেবাৰে বেয়া, কাৰণ আমাৰ এইবাৰ পানীটো কম আছে, খৰালি বতৰ পৰিল, গতিকে এইবাৰ পানী নহ'লে পানী নহ'ল। খুব মানে খৰচা হিচাপে এতিয়া কামলাকো দিব নোৱাৰি, নিজেও কাটব নোৱাৰি, গতিকে এনেকুৱা হৈ গৈছে এইবাৰ একদম বেয়া হৈছে। বেয়া হৈছে হয়, মানে যোনবাৰ পানী দিয়ে বেছিকৈ দিয়ে আৰু এইবাৰ নাই কাৰণে নাইয়ে আৰু অলপ। পানী হ'লে অলপ হয় এইবিলাক মাটিত, গতিকে এইবাৰ মানে পানী নহ'ল কাৰণে খেতি একেবাৰে নহ'ল। এতিয়া কামলাকো দিব নোৱাৰি, নিজেও কাটিব নোৱাৰি, এনে সমস্যাত পৰিছোঁ। এতিয়া আপুনি নিজে কাটি আছে? এতিয়া নিজে কাটি আহি আছোঁ আৰু অলপ চলপকৈ। ঠিকে আছে দিয়ক, ভালে। এটা আপুনি অসমীয়া সংস্কৃতি এটা ৰক্ষা কৰি আছে, নিজে কাটি আছে। হয়, ঠিক আছে। হয়। এইটো হৈছে ম'হৰ গাড়ীৰে ধানৰ ডাঙৰি অনা দৃশ্য, যিটো আমাৰ বৰ্তমান গাঁৱলীয়া সমাজত প্ৰায় লুপ্ত হ'বলৈ ধৰিছে। ইয়াতে আমি আছোঁ, কিন্তু এই আপোনালোকে দেখিছে যিমান দূৰলৈকে চকুলৈ মনিব নোৱাৰালৈকে চবফালে ধান ধান, কেৱল ধান। এতিয়া বেলি প্ৰায় ডুবো আৰু মানে গধূলি আহিলে। এতিয়া আমি ঘৰত যাম। কথা হ'ল কি, এইটো মোৰ ব্লগটো নতুন আৰু এইটো মোৰ ব্লগৰ আজি ফাৰ্ষ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰি কিনে এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, যাতে বহুত হেভি ভিডিঅ' নহয়, কিন্তু আমাৰ কিছুমান সৰু সৰু বস্তু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। আপোনালোকৰ যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আমাৰ প্ৰথমখন যিখন আপোনালোকে শ্বৰ্ট ফিল্ম আমি বনালোঁ এবাৰ হাঁহি দিয়া লখিমী, সেইখনক আপোনালোকে ইমান ধুনীয়াকৈ আদৰি ল'লে। এতিয়া আমাৰ দ্বিতীয়খন এখন আমাৰ চুটি ছবি আহি আছে, সেইখন অতি সোনকালে আপোনালোকৰ মাজত আমি আগবঢ়াই দিম। সেইখনকো এনেদৰে আপোনালোকে মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। এতিয়া বাই।